হেল্ল' গাইজ, আজি মই আহিছোঁ এখন এক্সিবিশ্যনলৈ। এই এক্সিবিশ্যনখন অনুষ্ঠিত কৰিছে ফাহাৰ ফেশ্বন হাবৰ পৰা, যিখনৰ নাম হৈছে ফেশ্বন এণ্ড লাইফষ্টাইল এক্সিবিশ্যন। আৰু এই এক্সিবিশ্যনখন অনুষ্ঠিত কৰা হৈছে গুৱাহাটীৰ উলুবাৰী নেহেৰু ষ্টেডিয়ামত। আৰু মই এই এক্সিবিশ্যনখনৰ বিষয়ে ছ'চিয়েল মিডিয়াত বহুতো পষ্ট দেখিছিলোঁ, আৰু আপোনালোকেও দেখিছে চাগে। তাত কৈছিল যে 99ৰ এখন এক্সিবিশ্যন পতা হৈছে গুৱাহাটী উলুবাৰী নেহেৰু ষ্টেডিয়ামত। কিন্তু মই এতিয়া আপোনালোকক জনাম যে একচুৱেল প্ৰাইচ কিমান ৰাখিছে সিহঁতে কোনবোৰ বস্তুত। ইফালে আছিলে মেনৰ কিটো চেণ্ডেল, যিবোৰ 400ত সিহঁতে চেল প্ৰাইচ ৰাখিছিল। আৰু ইফালে 250ত আছিলে কুশ্যন, আছিলে চোফা কুশ্যন, পিল্লো এনেকুৱা, কিন্তু কোৱালিটি ইমান ভাল লগা নাই। আৰু মানে কুশ্যনবিলাকো অলপ পুৰণা যেন লাগিছে। আৰু ইফালে চেলত দি আছিল আপোনাৰ 400ত। এইবোৰো কুশ্যনে হয়, কিন্তু দামবোৰ এক্সেছ একেবাৰে। আৰু ইফালে আছিলে ডাইনিং মেটবোৰ বহুত ভেৰাইটি ডিজাইনৰ আছিলে। আৰু ইফালে আছিলে কুৰ্তি 500ত দি আছিলে। কুৰ্তিবোৰ বহুত দামবোৰ এক্সেছ, কিন্তু কোৱালিটিও ভাল নাছিলে ইমান। ইয়াতে গোটেইখিনি ঘূৰি কেনে একো ভাল নাপালোঁ, কিন্তু ইয়াত এটা এফৰ্ডেবল প্ৰাইচত বস্তু এটা পাইছোঁ। এইটো হৈছে কটন ফ্ৰক, আৰু এইটো আপোনালোকে অনলাইন কিনিলে মানে 1000ৰ পৰা 1300ৰ ভিতৰত অনলাইন মানে ষ্টাৰ্টিং প্ৰাইচ পাই যাব। আৰু ইয়াতে দি আছে কিন্তু চেলত 500। এইটো বস্তু আপোনালোকে ল'ব পাৰে এফৰ্ডেবল প্ৰাইচত। ইয়াতে আৰু দুটামান বস্তু পালোঁ এফৰ্ডেবল প্ৰাইচত। ইয়াতে ফিমেল আৰু মেল দুয়োটাৰে মানে আছে। ট্ৰাউজাৰ হয়, এইবোৰ ঘৰত পিন্ধিব পৰা ধুনীয়া হয় আৰু ঘৰত পিন্ধিব পৰাকৈ। আৰু এইটো এফৰ্ডেবল প্ৰাইচতে আছিলে, মই মানে ভালে পাইছোঁ। 350ত আছিলে। আৰু এয়া হৈছে শ্বপিং বেগ। আপোনালোকে শ্বপিং কৰোঁতে এইবোৰ বেগ লৈ যাব পাৰে। এইটো মানে এফৰ্ডেবল প্ৰাইচতে আছে, 200 হয়। আৰু ইয়াতে গ্ৰচাৰীও লৈ যাব পাৰে, গ্ৰচাৰীৰ কাৰণে ভাল। আৰু কিন্তু এইটো এফৰ্ডেবলেই আছিল। এইটো কি হয় গম পোৱা নাই। এইটো মানে মাল্টিপাৰ্পাছ ইউজেছ হয় চাগে। এইটো বেগৰ দৰে ইউজ কৰিব পাৰি। আৰু কি হয় মানে মোৰ একো আইডিয়া নাই। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন যদি কিবা আইডিয়া আছে আপোনালোকৰ। মোৰ কিন্তু একো আইডিয়া। আৰু ইফালে হৈছে এফৰ্ডেবল প্ৰাইচ 50 ৰুপিছত এটাই বস্তু আছিলে, ডাইনিং মেট। আৰু ইফালে আছে 750ত ৱাল হেংগিংবোৰ যে, কিন্তু ইমান ভাল লগা নাই কোৱালিটিবোৰ। আৰু ইফালে ড'ৰ মেট আছিলে, আৰু ইফালে শ্বুজ আছিলে। আৰু এয়া হৈছে গোটেই এক্সিবিশ্যনখন। আৰু এতিয়া আমি কিছুমান বস্তু লৈছিলোঁ আহিছোঁ যদি, আৰু এতিয়া কাউণ্টাৰত দিছোঁ বিলিং কৰিবৰ কাৰণে। আৰু এইখন হৈছে সিহঁতৰ বেনাৰ। আৰু তাৰে পৰা ওলাই আমি আহি গ'লোঁ দীঘলীপুখুৰী কিবা খাবলৈ। আৰু এয়া হৈছে আমাৰ ভাইৰেল কাপল স্পাইৰেল পটেটোৰ। আৰু মই মনীষা বাক লগ পাই কেইখনমান ফটো উঠি ল'লোঁ। আৰু ইয়াততো স্পাইৰেল পটেটো সকলোৱে ট্ৰাই কৰিছে অসমৰ বিভিন্ন ঠাইৰ পৰা। আৰু এতিয়া আমি অৰ্ডাৰ কৰিলোঁ ষ্ট্ৰীট ফুড, আৰু এয়া আমাৰ অৰ্ডাৰ আহি গ'ল। আৰু এতিয়া আমি অৰ্ডাৰ কৰিলোঁ জুচ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে দেন ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।